শুনি ফোন কৰে শৰ্মা নব অ শৰ্মা হৌ তুমি ক'দা মই গুজৰাটত আছো কথা এটা আছিল লগ কৰিব লাগিছিল মোক লগ কৰিবা এপইণ্টমেণ্ট লৈ আছে তোমাক আৰু লগ কৰিব লাগিলে এপইণ্টমেণ্ট ল'ব লাগে নে কিনো কথা কোৱা মোক লগ কৰিব লাগিলে এপইণ্টমেণ্ট ল'ব লাগিব তুমি আজিকালি মই আজিকালি পিয়ে ৰাখিছো না নহয় শুনা এটা বহুত ডাঙৰ সকাম আছিল আহাচোন সোনকাল আহিব পাৰিবা না যাব পাৰিম 5 মিনিট 5 মিনিটত আহিবা তুমি গুজৰাটৰ পৰাই কি কোৱা কেইমিনিটৰ কাম গুজৰাটৰ পৰা মানুহ আমেৰিকাৰ পৰা আহি বেছি মোক গুজৰাটৰ পৰা যাওঁতে কেইমিনিটৰ কাম মোৰ 5 মিনিটৰ কাম সোনকাল তুমি এখলা চাদা বনোৱা মই এই 5 মিনিটত যাই পাম চাদা নাই চাদা লৈ অলপ চুনু লৈ ৰবা তাতে তুমি দাম হৈ আছে ন চাদাৰ এতিয়া 6 টকা আমাৰ তাতে 2 টকাত দি আছো লৈবা আগ বান্দুল লৈবা চাদা আগ বান্দুল লৈবা দা বাৰু মই যাই আছো তুমি 5 মিনিট ৰখা সৰু মিক্সি বাতি এটা লৈবা দা মিক্সি মাৰিম দা চাদা আহিব চাদা এই দামান খাওঁ কি ঠাণ্ডা লাগছে দুদিন মানৰ পৰাই 1 তাৰিখৰ পৰা বৰ ঠাণ্ডা বেছি দে এটা জেকেট পিন্ধি লওঁ জেকেটটো পিন্ধি অলপ ৰক্ষা পাইছোঁ কাহ হৈ গৈছে কি ঠাণ্ডা হয় শৰ্মাটো আহি পাব লগাইছোঁ অলপ চুনটো লেপি ৰেডি হৈ থাকোঁ তাড়াতাড়ি খাব লাগিব চাদাখিনি নহ'লে মৰা বাপৰে কি বাপৰে বাপ হ'ব দে সোনকালে ফুকো শৰ্মা আহিব আছো না তুমি আছো শৰ্মা আছি চাদা আনছি শৰ্মা আছি তুমি হে নেকি কি করছো এগুলা আমার কথা আছে না লগৰ চলি এটা খেলে মই গুজৰাটত থাকো গম পাও না তুমি হলিও আমাৰ গাঁৱৰে হেৰি কৰা কি অৱস্থা কৰা চাদা দি চাদা তোমাক যে মাৰিব দিছিলো কি হ'ল চাদা তোক যে আনবে দিছিলো মই এই তিৰি এক বান্দুল আনিছিলো ভাই এয়াৰপোৰ্টত তাতে পৰি গেছি যে মোৰ অলপ আছে এয়াৰপোৰ্টত পৰি গেছি তাতে একো নাই পৰি গেছি পেলাই দিছো নানলি ইমান দূৰ চাদা আনবে নোৱাৰি অলপমান আছে বনাও অলপমান আছে দে হ'ব দা দূৰ হ'ব দা হ'ব অলপ এখানি চাদা মই খাব লাগিব এখানি একো দূৰ অলপ বেছি খাব নালাগে না অলপ দে কি মাটিত বহিম নেকি মই গাঁৱৰ চলি মাটিত বহিলে একো নহয় দে বহিবা জানিলি মাতিবি দে মই মাটিত বহি আজিলৈকে মাটিত মই মাটিত বহা নাই তুমি মোক এইগিলা ক'ব নালাগে মই ইমান দূৰ পাই আছো ইমান কষ্ট কৰি আছো 5 মিনিট টাইম দিছিলো না কেইমিনিটত আহি গৈছো মই 4 ঘণ্টা লাগছি হ'ব দে বচোন তোমাৰ কাৰণে বহিছো তোমাৰ কাৰণে বহিছো মই পিঠিতে নাই বহা হ'ব ঐ এটা কথা আছিল কি কও মোৰ মাটি অলপ কিনদালকে পইচা লাগে পইচা দিম দে সে গেদাও মই আজিকালি কেছ পইচা নাৰাখো না আমি ইন্টাৰনেট মানুহ গম পাইছ না ডিজিটেল ইণ্ডিয়া থাকো না আজিকালি গণেশগুৰিৰ মাটি হেন্তি বিজুৰ তলৰ বেচপু সেইখিনিতো মই লৈ থৈ দিছো না তাতে শাক চিতম মই নাই বেচপু মোক লাগব মাটি হেন্তি নাই তাতে মই পালেং শাক চিতম মই মাথা মাৰি থৈ দিছো কচিনা এই জুনাই মাটিখিনি বেচপে কৰিছি মোক কচিটো লাগব বুলি বিজুৰ তলৰ মাটিখিনি মই দলিল পাত মই তোক দেখাব লাগে নেকি জনৰে বোলে মাটিখিনি চাদাখিনি হ'ব দে কিমান পিয়া দি অলপ অসমৰ চাদা অলপ টাইম লাগবই কালাৰ আছে নাই কি দে আৰু অলপমান দা কি কৰি আছ হ'ল দে হ'ব না কি খুৱাইছ তুমি জানা দা বঢ়িয়া হ'ব এই টিপিয়াটো পাই আহিছ নেকি এই যে আমি চতুৰ্থত পঢ়ি থাকান্তে কুবৈছিল যি শৈখাই মনত আছে বেয়া কুবৈছিল মোৰ এতিয়াও দাগটো আছে পিঠিত আৰা বনাইছো নাই চোন বেছি দিছ নেকি নাই বঢ়িয়া আছে উল্টি যাবা খুজিছি চাংগামা তই যি গুজৰাটত থাকা কি কৰা মই গুজৰাটত ময়ে আজিকালি আৰু বেলেগ নাথাকে থাকে বেলেগ মানুহ নাথাকিলে কি হ'ব আজিকালি তই ফেচবুক হোৱাটছআপ চবতে মোকাই পাবি টিকটক এইগিলা চবতে মই না আজিকালি মই যাওঁ ইউটিউবত তই চাৰ্চ কৰি চাবি মিক্সাৰ ক্ৰেজি বয়েজ চাৰ্চ কৰি জানা না ইংৰাজী জানা না কচোন ইয়াতে মিক্সাৰ ক্ৰেজি বয়েজ চাৰ্চ কৰি দিম চাৰ্চ কৰি দিয়াৰ পিছত তাতে কোন আহিব মই গম পাইছে সঁচা নেকি তই চাও বিদ্যাৱে মই চব মোবাইল এখনত মই ইয়াতে ভিতৰত কোন আছে মই শৰ্মা তই কি কৰি আছা মই আৰু
কি কৰিম মই আৰু এটা কথা শুনছিলো পইচা বোলে বহুত পায় ৰাতিপুৱা ওলাই যাওঁ সাপত দিম ভাবিছিলি সাপত দিমে তাৰপিছত তাত গধূলি আৰু ঘূৰি আহো সাপত দিমা ক'ত পাবি এই আটালত জেঠি দিমা বাদ থৈ তাকে ভাজি পেলাই ভাত খাই আছো কি জেঠি দিমে কি খাম দেখা পা না নাপায় পাওঁ ইমান মান হ'ব না জেঠি দিমে 5টা লগ লাগি এটা হাঁহত দিমান মান হ'ব কুম থাকে না জেঠি দিমে খাই পোৱা না জেঠি দিমে এই জেঠি ঘৰত আছে যাবা না ঘৰত নপি কুবব কে জেঠি দিমে ভুল কি হ'ল জেঠিও এটা জন হাঁহো এটা জন এই ৰাতিপুৱাৰ পৰা সাপত দিমা বেছি মাথাটোৱে নষ্ট হৈ গৈছে সাপত দিমাটো আটাও নাফুলি জেঠিত দিমা কেইটাও চেল হ'ব এতিয়া মোৰ কাৰণে জেঠি নহয় চিয়াৰ ঘৰত মাই সদায় সন্ধিয়া দেখো জেঠিটো আহে আজি ক'ত জিমে কেইটা খাই থাকিলে জেঠি ক'ত থাকিব জেঠিও কলচি তই মলত গেলি মোৰ পিয়া হ'ব লাগব হ'ব চেলাৰী কিমান লাগব কিমান বুজিয়ে হ'ব মই 10 টকা চাদা 15 লাখ মই চাদা খাই থাকিব পাৰিম 15 লাখ কেতিয়া সুন্দৰ থাকিব 15 লাখ দিম তো 1 ইয়াৰ চেলাৰী কেতিয়া সুন্দৰ এটা হ'ব আৰু শুনতো মই দিম আৰু মেনেজ কৰি আৰু 15 লাখ চাদা পেকেট সলাই দিব চাদা তাতে 2 টকা মই লাগব 15 লাখ ফিক্স মই জিন পিয়ে হ'ব লাগিব তাতে কি কৰিব লাগিব তো মোৰ পিয়ে হবি তোক মই 15 লাখ চেলাৰী দিম 1 ইয়াৰ দে মানে 15 লাখ এতিয়া এটা স্বচ্ছ ভাৰত অভিযান চলি আছে তুমি জানোই হা এটো মোৰ এটা প্ৰজেক্ট আছে আমাৰ ডাইৰেক্ট মুদি ছাৰ মুদি মানে মুদি সিনা মুদি ছাৰে মোক এটা প্ৰজেক্ট দিছি হিমিয়ান জানবিয়া নালাগে মই পাম তো হুন 15 লাখ দিম তো সাগৰত ধৌত আমাৰ এটা যেনকে ঠুঙা চিৰি দলে ফেলবে না তাতেও ফেলবে কেইটামান বটল তাতো গেলা পাই নেকি গেলা কোনে খাব তাতে ডাঙৰ বটল পেল না বটল গিলা বুটলিন পেলাব বটল গিলা ভাঙা চিঙা লোৱা টিঙত দিবা লাগব আৰু তাতে তই পইচা জুকি দিবা লাগব পইচা জুখে নেকি বস্তুটো মানে জুকি দিবা লাগব 2 টকা পাৰ কেজি সেইটো আনি মোক দিবা লাগব দিনটোত 500 টকা মোক দিবা লাগব তাৰে 200 টকা তোৰ 300 টকা মোৰ আৰু খল তই মোক দিবা লাগব ভাই কিন্তু সাদা পেকেট মোক দিবা লাগব সাদা পেকেট মই তোক দিম 200 টকা তোৰ 300 টকা মোৰ 500 টকা যেনকে কি নকৰিবই লাগব হা মোক কিন্তু খল দিবা এটা কথা তই যে স্পৰ্টিং মাৰি আছা ঠাণ্ডা নাই মই দেখছা না আৰে ভাই গুজৰাট মেন না এটো কি গুজৰাট থাকিলে এখন গামছা আনে না গামছা মোক লাগে কিয়া সাগৰৰ পাৰত থাকো না যেতিয়া মন যায় গাড়ী তই কিনা বেলেগ ধান্দা কৰা গুজৰাট মেন না অলপ সেই কৰিবি আৰু বন্ধু মই উঠো মই কিন্তু যাম কালি তুমি ওলাই থাকবে মই তুমতুম এখন পঠাই দিম তুমতুমত যাবা ড্ৰাইভাৰ তোক কিবা অলপ চাহ পানী খুৱাই ল'বা ভাড়াটো দিবা দা সি কিন্তু মোৰ ভাল বন্ধু ভাড়াটো দিবা কিমান ল'ব বা ভাড়া 1 লাখ গুজৰাট যাবা না চাৰ্জ দিবা কেতিয়া সুন্দৰ থাকে সেইটো হৈ যাব মই সুন্দৰ দি হিচাপ মোৰ বাৰে বছৰ অংকত নালাগিবাচোন মই জানোই দেখোন মই পইচা লাগব হ'ব তুমি তুমতুমখন পঠাই দিম যাবা কালি এতিয়া মই যাওঁ হা এই সোমা ঐ বন্ধু স্বভাৱ যোৱা নাই চলিৰ মই যাওঁ বন্ধু কালি লগ পাম বন্ধু কেনাই যাওঁ গাঁও চলি গেলো সোনকালে কৰোঁ ঘুমাওঁ কালিতো যাব লাগিব শৰ্মাইতো গাড়ী পঠাই দিব তুমতুমত যাম কালি গুজৰাট চব ফালি দিম হাই ফ্ৰেণ্ডছ হাই ভিডিঅ'টো চালক ভাল লাগিল ভিডিঅ'টো লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক আৰু ঘণ্টা বটামটো বজাই দিবলৈ